এক্সিডেন্ট হৈ গেল আমাৰ মেঘালী মাংস দিয়া পানী লৈছিল একটু পানী আনে বানপানী জুই এয়া এবাৰ আমি মাংস বিলাবলৈ যাম ৰেডি চিলি চিকেন ৰেডি গাইছ এতিয়া আমি নমাই দিম খাব লাগিব আৰু এই বনাই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড লাগি দুটা হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আজি আকৌ এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি হৈছে আমাৰ হোলীৰ খানা মানে এই যে হোলী খেলছিলো 18 মান টকা পাইছো তো আজি খানা যোৱাকালিতে বজাৰ কৰি আনি থৈ দিছো আজি খানা খাব লাগিব আমাৰ তাতে নহয় বাৰু বড় হাতত খাম মই ভিডিঅ'টো আৰম্ভ কৰি দিছো কি কৰো দেখাম আৰু এগলা ৰখি আছে খানা খাবৰ কাৰণে 3 কিলো মাংস আনিছো 10টা মানুহ আমি কিমাননো খাই খাব ইমান মাংস খকে হাতৰ কিমাননো খাই যে দগলি খাম আজি গাইছ চাই থাকক আপোনালোকে চাই থাকক আপোনালোকে आज खाना खरा करते एक बार पूरी ई रिक्शा আমি আমার ঘররে ই রিক্সা আছে এখন এইবিলাক প্যাসেঞ্জার দুনিয়া কলে যাবা তোমালোকে ফুলবা যাম জতে মানে আজি ফার্স্ট টাইম রিক্সাতে ই রিক্সা ঘররে রিক্সা কিনছি মানে এখানে আজি উঠবো আর দেখা নাছিল জীবনত আমি ফুরিবলে যাবে কেয়ারেরি জীবনত ফার্স্ট টাইম রিক্সা উঠছি ফুটি ফুটি সোয়া সোয়া রিক্সাত উঠিও আহিলো দেখিছে আমি এটা খানা যোগাৰ কৰিব লাগে পিয়াজ কাটিব লাগে আদা নহৰু কাটিব লাগে সব নমুনা গাইছে কথা সব নমুনা আগলা এই হাপে মিনি ফুৰি একদম ধুনীয়া তিনা তেতিয়া সেয়ে কৈ আছে বিৰাট ধুনীয়া লাগছে দিনা সেই গাইছে আমাৰ এতিয়া আঞ্জা কাটিছে কেমেৰাটো ওলালে তোৰ পোজ আহি যায় নিজে নিজে হাজাৰ কাম কৰি থাকক কেমেৰা হলে পোজ আহি যায় এইটো আমাৰ ডাইনা আহি পাইছে চকুত ধৰছি পিয়াজ বেচেৰি মই আলু চালু কাটিলো গাইছে হাতক লগাই থৈ দিছো আদা ৰহুন কাটি আছে ঐ নহয় সৰু আলু কাটি আছে আমাৰ ইয়াত চুনাই গাইছ মই এতিয়া জুই ধৰিম হাতক কাম কৰিব লগাই থৈ দিছো মই জুই কৰি ধৰি দিওঁ ঠিক কেৰাহীটো বহে মাংসখিনি ভাজিম মানে প্ৰথমতে মাংস ভাজা খুৱাম তাৰপিছতে ভাত ৰান্ধা আৰম্ভ কৰিম বেছি টাইম হোৱা নাই বাৰু 4:30 বাজিছে নেকি চাব লাগিব এয়া আমাৰ মেঘালী বাইদেউ কেৰাহী ধৰি আহিছে একো নহয় আজি সৰু সৰু ছোৱালীৰ খানা যে সেইকাৰণে না মই যে বনাই দিম সেইকাৰণে মই বনাবৰ কাৰণে বস্তু জুই কৰা ধৰি লগাই দেখে আছো কেমেৰাই ধৰিম ন মই খানাই বনাম ভাবি বনাই থাকি যি পাৰো দেখাম চাই থাকক এয়া মাংস ভাজি আছো ভাজি আছো আকলা আকলি কোনো নাই অকলে অকলে বনাই আছো পইচাও তুলিম গাইছ খানাও বনাই দিম হাতক কি কম আৰু সৰু কেইটালত খালি এই দিগদাৰ কষ্ট হয় কষ্ট একো নাই বাৰু বনাই আছো গণি গণি বহিছো মানে 12টা মানুহ 24 মিনিট মাংস আছে কাৰণ ডাঙৰ ডাঙৰ যিহেতু ইমান নালাগে আমাক হৈ যাব অলপ বেলেগ ষ্টাইলত বনাম দেখাম বাৰু আপোনালোকক এয়া মোৰ যোগালে যে মেঘালী আমাৰ বহি আছে মাইনাই পিয়াজ কাটি বহি আছে বনাই আছে দে কোৱা ৰান্ধনি গাইছ ৰান্ধনি উপায় নাই সৰু সৰু কৰি খানা খাইছি বনাব লাগিব এইছ এ মাংস আৰু এইখিনি মানে ভাজি কিনে খাব বাকি মাংস আছে 3 কিলো মাংস আছে এইখিনি বেলেগকে ভাজি খোৱাৰ কাৰণে দিছে চিলি চিকেন এয়া পিয়াজ দি আছে ইয়া চিকেন ইয়া বলে গৈছিলে এক আনছি গাইছ কেকটো দেখি দে ভালকে ইয়া কেক এতিয়া খাব লাগে খাওয়াৰে কথা চাহ নাই আৰু এয়া আমাৰ মানুহ এয়া চাও সৰু চলি না কোনোবাই খাই না সুধা এয়া চিলি চিকেন আৰু এয়া আলু কাটি আছে এয়া দৰ্শক এয়া কেক এয়া হ'ল চিলি চিকেন সস দিম এয়া সস গাইছ মই বনাই থাকব নাই এই চিলি চিকেনখিনি হৈ গেল কিবা বনাইছো নাজানো ৰাতে খাব বাৰু সৰু চলি গম নাপাই আকৌ দিলি হ'ল আৰু এতিয়া মই মাংস বহাইছো
আলুখিনি বহাই দিছোঁ, ভাজি আছোঁ। নবনালেও নহয় গেছ শুনি বনাব। এই বৰষা কিবা এটা কামৰ কাৰণে ওলাই গৈছে নেঘালি আলু ভাজি আছে গেছত আৰু মই মাংস বনাই আছোঁ। বেছি আইটেম নাই, মাংস, সৰু আলু ভাজা, ভাত, চাটনি, সেইখিনিয়ে। খাই থাকোঁচোন কিমানখিনি দেখাব পাৰোঁ। আমি এই চিলি চিকেন বগাম, হাতেৰে বগাই আছে, চামুচ নাই হাতত, ঘৰত কৰাচ নাই। আপোন হাত জগন্নাথ বগাবা। এয়া এবাৰ আমি মাংস বিলাবলৈ যাম। লিখিত বলা বলা বলা। এয়া মাংস আমি খাম এতিয়া। কেমেৰাটো মৰিছে। এয়া মাংস বিতৰণ কাৰ্য। চিলি চিকেন পাৰ্টি। চবে খাই ললে ইয়াত, এতিয়া আমি খাই আছো। কেনেকুৱা এইটো মোৰ খাই লওঁ গাইছ। ভাল হৈছে চাগে, নিজে বনাই নিজে তাৰিফ কৰিছো। কৰিবই লাগিব, বেলেগে নকৰিলে। খাই লওঁ। এই আমাৰ ব্ৰনি চাই আছে, খাবা তুমি? অ খাবা। কেনেকুৱা হৈছে আপোনালোকে জনাই দিব কালাৰটো। থকা হৈছে গাইছ কাৰণে সেনে দেখা হৈছে। কালাৰটো বেয়া নাই বাৰু। গাইছ মাংস ভজা খোৱা হৈ গ'ল। মাংসত পানী দিছোঁ, হৈ আছে। ভিতৰত ভাতটো বহাই দিছে, এতিয়া মই লাৰি আছোঁ। চাটনি কাটা হয়, তিনিটামান চাটনিয়ে কাটিলাম, মেঘালী কাটিলাক, এই কাটিলাক, আৰু বা কোনে কাটে? মানে কি জানানা, এক্সপাৰ্ট গিলাই টাচ নিদিলে নহয়, সেইটো কাৰণে মানে ইমান এক্সপাৰ্ট চাম ন। এক্সিডেণ্ট হৈ গ'ল আমাৰ এই মেঘালী, মাংস দিয়া পানী লৈছিল, একটো পানী আনে বানপানী। এইটো যে কিবাকে বাচি আছে সেই বহুতীয়া ৰাম মাংস বানপানী বানপানী। মেঘালী কি কাম কৰিছা তুমি এইবিলাক? গাইছ নাচনী বহি আছে আমাৰ এইবিলাক। এইফালে এইবিলাকো নাচিব বোলে। গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নেকি দুটা? হল এটা একদম লাষ্ট সময় আহি গৈছো আমি, মানে ভাত বিন সাজিব লাগে। এয়া চাটনি ৰেডি হৈছে এইবিলাক, আৰু এয়া আমাৰ ব্ৰনি বহি আছে, ভাত খাব ব্ৰনি। ৰবা মই ভিডিঅ' বনাই আছো, ৰবা চাও মাংস চিকট। বা ৰোগান জোচ যেন হৈছে গাইজ, কেনেকুৱা হৈছে ক'ব, মই বনাইছো। ধুনীয়া হৈছে। এয়া আমাৰ বাইদেৱে মাংস বিলাই আছে, বৰষা বাইদেউ, যিটো বৰ টান কাম। ভাত চিকেন বিলাই আছে, চিকেন মাংস বিলাই আছে। হা খাবৰ কাৰণে বহিছে। এই আচল বস্তু লৈ আহিছে মাই নাই। ৰবা কেনেকুৱা হৈছে কোৱা জেনি, কেনে আহিছি? মাই না কেনেকুৱা হৈছে? কেনেকুৱা হৈছে? বঢ়িয়া না? শুনো কেনাই মাংস সঞ্চিতা আহি জানে ৰাইজে খাবৰ কাৰণে বহিছে, আমি চাই আছো। বিলনী মানুহ যে ভিডিঅ' এটা আপোনালোকে বেলেগ নুশুনিলেও এটা শুনিব, আকলাই বনাই আছো, আকলাই ৰান্ধি আছো, সেইটো পুৰা আপোনালোকে সাক্ষী আছে, মাক লাগি বনাই আছে, চাই থাকক। সাক্ষী আপোনালোক নাই, আপুনি যেতিয়া কোনো মানুহ আছে তেতিয়া ওচৰতে ভিডিঅ'টো উলিয়ালে আৰু কয় সেই দেখছি না আকলাই বনাই আছো। ইমান বকে, ইমান বকে। গাইছ খানা বনাবা দি পেলাই ঘূৰি আছে খানা বনাবা দি পেলাই আকলা আকলে খানা বনাইছো।
आनंद दिया है মেঘালী কি কবা তুমি মেঘালী ও ভাগিনক খুৱাই আছে অ হেৰি লক কৰি ভাললা ইছৰাম জ্বালা আছে না নাই ইটাকে জ্বালা নাই গাইস ভাত খাবৰ কাৰণে বহিছো ৰাতি 12টা বজাত ভাত খাবলৈ বহিছো আমি 12টা বাজে নাই বৰ্তমানলৈ আমার ভিডিও 7টা বাজে 8টা বাজে 3টা বাজে আমার ওয়াও আচ্ছা এটা নতুন কি বইছো আমার ও তাই ও মাই গড আমার লগত বহি ফেলে আৰু একবাৰ বহিছি কি কব গাইস কি কথা এলা সৌখা প্ৰাণী এলা আপডেট দিবৰ কাৰণে আহিছো খানা খোৱা লোৱা হৈ গ'ল আজি কাৰণে এইখিনি আছিল যদি ভিডিওটো চাই ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব বাই এইখিনি খবৰ কাৰণে আহে গাইস ভিডিওটো চাই কেনে জনাব আজি কাৰণে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই